নমস্কাৰ। আজি মই পাঠ কৰিবলৈ ওলোৱা কবিতাটিৰ শিৰোনাম শব্দ। কবি নিৰঞ্জনা শৰ্মা বৰুৱা। শব্দ। মই ভয় কৰোঁ শব্দলৈ, এৰা ভয় কৰোঁ। কোনে কয় শব্দৰ দাঁত নাই বুলি? মই জানো শব্দৰ দাঁত কিমান বিষাক্ত। সেই দাঁতৰ বিষে ৰক্তাক্ত কৰি তুলিছে মোৰ হৃদয়। কাছৰ আইনাৰ দৰে ধন ধন কৰি ভাঙি চুৰমাৰ হৈ গৈছে মোৰ কলিজা। আৰু সেই ধন ধন শব্দই বিষাক্ত কৰি তুলিছে মোৰ জীৱন। সেয়েহে মই পণ লৈছোঁ মৌনব্ৰত কৰাৰ। প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ নীৰৱতাৰ লগত একাত্ম হোৱাৰ। হয়, এতিয়া নীৰৱতা আৰু কবিতা এই দুয়োটাই মোৰ ভগ্ন হৃদয়ৰ